এয়া সোণাপুৰৰ চামতা পথাৰ আৰু আমাৰ পিছফালে দেখিবলৈ পাইছে এয়া ৰাজ্যৰ আগশাৰীৰ এটা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান উদ্যোগ প্ৰতিষ্ঠান ষ্টাৰ চিমেণ্ট আৰু এই মাটি টুকুৰা য'ত আমি থিয় হৈ আছোঁ তাৰ পৰা আৰম্ভ হৈছে এক বৃহৎ ভূমি কেলেংকাৰী এগৰাকী মৃত ব্যক্তিৰ মাটি তেওঁৰ পৰিয়ালবৰ্গই গম নোপোৱাকৈ নামজাৰি হৈছিলে এগৰাকী গোপাল শৰ্মা নামৰ ব্যক্তিৰ নামত আৰু এই গোপাল শৰ্মাই পৰৱৰ্তী সময়ত এই জালিয়াতিৰে ক্ৰয় কৰা ভূমি বিক্ৰী কৰিছিলে এই ষ্টাৰ চিমেণ্টৰ এই উদ্যোগ প্ৰতিষ্ঠানটোৰ নামত প্ৰায় 7 বিঘাতকৈও অধিক মাটি কিদৰে জালিয়াতি হৈছিলে কি ভয়ংকৰ জালিয়াতিৰে সেই মৃত 1995 চনত মৃত এগৰাকী ব্যক্তিৰ নামত থকা এই মাটি চহী জাল কৰিছিলে 2011 চনত ষ্টাৰ চিমেণ্টৰ হাতত বিক্ৰী কৰিছিলে আৰু গোপাল শৰ্মাই সেই মাটি কিনিছিলে 2004 চনত ব্যক্তিগৰাকী ঢুকাইছিলে 1995 চনত মাটি নামজাৰি হৈছিলে গোপাল শৰ্মাৰ নামত 2005 চনত মৃত ব্যক্তিগৰাকীৰ চহী জাল কৰি আৰু পৰৱৰ্তী সময়ত সেই মাটি ক্ৰয় হয় এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ নামত আৰু এই গোটেই জালিয়াতিৰ বাবে ক্ষতিগ্ৰস্ত হৈছিলে সেই ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোক এই কৃষিভূমিখিনিৰ প্ৰকৃতগৰাকী মজিৰুন্নেছা আৰু জমিৰুদ্দিনৰ নাছিল কোনো সন্তান জমিৰুদ্দিনৰ মৃত্যু হয় 1984 চনত আৰু মজিৰুন্নেছাৰ মৃত্যু হয় 1995 চনত তাৰ পাছতে তেওঁলোক নিসন্তান হোৱাৰ কাৰণে তেওঁৰ এই ভতিজাকসকলে এই ঠাইটুকুৰাত এই মাটিখিনিত কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰিছিলে আৰু এওঁলোকৰ অজ্ঞাতেই গোপাল শৰ্মাই মাটি নিজৰ নামত নামজাৰি কৰিছিলে মজিৰুন্নেছাৰ চহী জাল কৰি 95 চনত মৃত্যু হোৱা মজিৰুন্নেছাৰ 2004 চনত মাটিত চহী কৰা দেখুওৱা হৈছিলে আৰু এই জালিয়াতিৰ বাবে বঞ্চিত হৈছে এই প্ৰকৃত উত্তৰাধিকাৰী এই পৰিয়ালটোৰ উত্তৰাধিকাৰী আমাৰ মাজত উপস্থিত আছে আপোনালোকে কেতিয়া গম পালে যে আপোনালোকৰ মাটিখিনি জালিয়াতিৰে বেলেগৰ নামত নামজাৰি হৈ গ'ল ছাৰ আমি যেতিয়া ধৰক আমাৰ মাটি আমি খেতি কৰি আছোঁ ধান নি আছোঁ মাটিৰ লগতো কোনো নাথাকে ছাৰ মাটিৰ নিচিনা মাটি পৰি থাকে আমি খালী খেতি কৰোঁ ধানকেইটা কাটি নিওঁ আমি বাল বাচ্চালৈকে দেখাই থাকোঁ সেই মাটিটো ধৰক আপোনাৰ জাল কৰি হেৰি কৰি সিহঁতে আমাৰ পৰা মাটি ছিঙি লৈ যায় আমি আহি কেনে কওঁ আপোনালোকে এইটো অন্যায় কৰি আছে আপোনালোকে মালিক বিচৰা নাই গাৰ্জিয়ান বিচৰা নাই আজি মাটিটো কাৰ হয় আপোনালোকৰ পইচা বেছি হৈছে আপোনালোকে চোৰৰ লগত বদমাইছৰ লগত এইগিলা মানুহৰ লগত বুদ্ধি কৰি কেনে আমাৰ মাটিটো আপোনালোকে কাগজ ডুপ্লিকেট কাগজ বনাই আছে আমি যেতিয়া আহিলোঁ দেখা পালোঁ আহি কেনে আমাক মাতিলে আমি আহিলোঁ অহাৰ পিছত আমি ক'লে মাটিত আপোনালোকে একো নকৰিব মাটি আমাৰ হয় আমাৰ মাটি আমাৰ লগত কোনো আলোচনা কৰা নাই আপোনালোকে কাৰ পৰা মাটি কিনি আছে কাৰ লগত আপোনালোকে বুদ্ধি কৰি কেনে আপোনাৰ মাটি যেন আমাৰ হাতৰ পৰা লৈ যাব আপোনালোকে বুদ্ধি কৰি আছে এইটো কোন আইনত আছে এই মাটি আমাৰ নকৰিব কিন্তু কৰিছোঁ চাবিৰুদ্দিনে ক'লে চাচা মই হেৰি কৰোঁ কলে পানীটো অলপ বলি কৰি চাওঁ মই কৈছোঁ নুপুতিবি কিন্তু কৰিছোঁ বেয়া হ'ব কিন্তু কথা গোপাল শৰ্মাক কেতিয়া লগ পালে আপোনালোকে গোপাল শৰ্মা আপোনাৰ আহিলে কপালকাটা আহিলে তবজুলৰ পৰা বন্দোবস্ত কৰি কেনে বুদ্ধি কৰি কেনে ক'লে আমাক 10 লাখ টকা দিব আমি কৈছোঁ নাই আমি নামানো 10 লাখ টকা আমাৰ মাটি লাগে আমাৰ মাটি পৰি থাকক আমাৰ টকা চাৰ্কল অফিচ থানাত জনাইছিল আমি সোণাপুৰ থানাত প্ৰদীপ বৰা আমাৰ ছাৰক আমি জনালোঁ প্ৰদীপ বৰা ছাৰে ক'লে তোমালোকে আহি যাবা কাগজ আমি আৰু ধনাই ইহঁতে ফিটিং কৰি কেনে কথাটো আলোচনা কৰি কেনে 17 লাখ টকা বন্দোবস্ত কৰিছে আমি 17 লাখ টকা মানা নাই আমি ছাৰহঁতক 3বাৰ আনিলোঁ ষ্টাৰ চিমেণ্টত ছাৰ এই মাটি আমাৰ হয় আপোনালোকে কানুনৰ মানুহ হয় আপোনালোকে কিবা ক'লে মাটিটো সিহঁতে ঘৰ চৰ একো বনাব নোৱাৰে ছাৰহঁতে কি কৰিলে আমি আহোঁ ছাৰহঁতে ওলাই যায় আমি কওঁ কি হ'ল ছাৰ আকৌ যাওঁ আকৌ ছাৰক আনিলোঁ প্ৰদীপ বৰা ছাৰক আকৌ গ'লোঁ আকৌ প্ৰদীপ ছাৰক কোনো আমাৰ চাৰ্কল অফিচত গ'লোঁ তাতেও যাই কেনে আপোনাৰ দৰখাস্ত দিলোঁ নাই কোনো কাম হাতত লোৱা নাই নোটিছ পৰ্যন্ত দিলোঁ নোটিছে আমাৰ কাম নকৰে গোপাল শৰ্মা আহে ইহঁতে টকা থকা মানুহ টকা খাজানা আমি দি আছোঁ খাজানা গঠন কৰি আছোঁ কিন্তু 7 বিঘা 19 লিটাৰ মাটি আপোনাৰ কেনেকৈ জাল কৰি কেনে মালিক নোখোজাকৈ মালিকক নামাতাকৈ কেনেকৈ সিহঁতে মাটি ৰেজিষ্টাৰ কৰে মই প্ৰথমতে ক'ব লাগিব এই যে দুৰ্ভগীয়া পৰিয়াল এইটো এটা দুৰ্ভগীয়া পৰিয়াল তেওঁলোকে এই 7 বিঘা মাটিত যেনে তেনে কৃষি কাৰ্য কৰি পেলাই পৰিয়ালটো চলি আছিলে পিছত
যিহেতু তেওঁলোকৰ পেহীয়েক আৰু তেওঁলোকৰ পেহাক 1984 চনত তেওঁলোকৰ পেহাক ঢুকায় আৰু 1995 চনত তেওঁৰ পেহীয়েক ঢুকায়। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে যে যেতিয়া গোপাল শৰ্মাৰ নামত এই 7 বিঘা অধিক ভূমি যেতিয়া গোপাল শৰ্মাৰ নামত ৰেজিষ্টাৰ হয়, সেইখিনি সময়ত যিহেতু সেই ভুক্তভোগী ব্যক্তিকেইজন ইতিমধ্যে মৃত্যু হৈছে। প্ৰশ্ন হ'ল যে 2004 চনত, কাৰণ যিহেতু মাটি ৰেজিষ্টাৰ কৰিবৰ সময়ত প্ৰথম অৱস্থাত পাৰ্মিশ্যন উলিয়াব লাগিব, গতিকে সেই পাৰ্মিশ্যনত যাৰ নামত মাটি আছে, অৰ্থাৎ এই যে পেহাক পেহীয়েকৰ নামত, পিছলৈ পেহীয়েকৰ নামত মাটিখিনি আছে, সেই পেহীয়েকৰ সাক্ষ্যদান দিব লাগিব আৰু তেওঁৰ ফটো দিব লাগিব পাৰ্মিশ্যনত। গতিকে দেখা যায় যে তেনেধৰণৰ চাৰ্কুল অফিচত তেনেধৰণৰ কোনো ধৰণৰ তথ্য পাতি তাত পোৱা নাই, আমি পোৱা নাই, এতিয়ালৈকে চক্ৰ বিষয়ে দিব পৰা নাই। এই গোটেইটো এটা ষড়যন্ত্ৰমূলক হিচাপে গোপাল শৰ্মাই এক ভুৱা ৰেজিষ্টাৰ কৰিছে আৰু ইয়াত ইনভলভ আছে এই বনিয়া গোষ্ঠী ষ্টাৰ চিমেণ্টৰ মালিক। কাৰণ এই গোটেই ষড়যন্ত্ৰটোৰ মূল নায়ক হৈছে ষ্টাৰ চিমেণ্টৰ মালিক। গোপাল শৰ্মাক হাথিয়াৰ হিচাপে লৈছে ষ্টাৰ চিমেণ্টে। হাথিয়াৰ হিচাপে লৈ গোপাল শৰ্মাৰ নামত প্ৰথম 2004 চনত মাটিটো ভুৱা ৰেজিষ্টাৰ কৰাইছে আৰু 2010-11 বৰ্ষত গোপাল শৰ্মাৰ পৰা ষ্টাৰ চিমেণ্টে মাটিটো ষ্টাৰ চিমেণ্টৰ নামত ভুৱা নাম জাৰি কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে নেচা ভূত হৈ আহি পেলাই 2004 চনত চাৰ্কুল অফিচত আৰু গুৱাহাটী ৰেজিষ্টাৰ অফিচত যেতিয়া ৰেজিষ্টাৰ হয় মাটিটো, কাৰণ মেজিষ্ট্ৰেটৰ ওচৰত নেচাই চহী দিব লাগিব যে মাটিটো ষ্টাৰ চিমেণ্টক বা গোপাল শৰ্মাক আপুনি বিক্ৰী কৰা সত্যনে? যদি সত্য, তেতিয়াহ'লে মোৰ সন্মুখত মেজিষ্ট্ৰেটৰ সন্মুখত চহী কৰিব লাগিব আৰু মেজিষ্ট্ৰেটে নেচাক সুধিব যে আপুনি মাটিখিনি যে বিক্ৰী কৰিলে, যিমানখিনি টকাৰ মূল্যত আপুনি বিক্ৰী কৰিছিলে, এই টকাখিনি আপুনি পালেনে গোপাল শৰ্মাৰ পৰা বা ষ্টাৰ চিমেণ্টৰ পৰা? যদি নেচাই কয় যে মই টকাখিনি পালোঁ, তেতিয়াহ'লে ৰেজিষ্টাৰ হয়। কিন্তু দেখা যায় যে নেচা নায়েই আৰু ষ্টিল নাও এতিয়ালৈকে তেওঁলোকৰ পৰিয়ালে এই 7 বিঘা মাটি তেওঁলোকৰ পৰিয়ালে খাজানা দি আছে। আমি জনাত তেওঁলোকৰ পৰিয়ালবৰ্গে যেতিয়া আমাক কথাটো, আমাৰ কৃষক শ্ৰমিক উন্নয়ন পৰিষদক এই কথাটো অৱগত কৰিছিল, লিখিত হিচাপে অৱগত কৰিছিলে যে আমি বৰ দুখীয়া পৰিয়াল, যিহেতু আমাৰ তেওঁলোকৰ লগত যুঁজিবৰ কাৰণে আমাৰ অৰ্থ নাই, গতিকে এইটো আপোনালোকৰ সংগঠনৰ তৰফৰ পৰা আমাক কৃষিভূমিখিনি অন্ততঃ পৰিয়ালটো জীয়াই থাকিবৰ কাৰণে আমাৰ কৃষিভূমিখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। তাৰপিছতে আমি জিলা উপায়ুক্ত ডাঙৰীয়াক, সোণাপুৰ ৰাজহ চক্ৰ বিষয়াক, সোণাপুৰ থানা বিষয়াক, অসম চৰকাৰৰ ৰেভিনিউ মিনিষ্টাৰক, অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব ডাঙৰীয়াক আমি সকলোকে জনালোঁ। কিন্তু জনোৱাৰ আজি প্ৰায় 2-3 মাহ পাৰ হৈ গ'ল, আজিলৈকে চৰকাৰৰ তৰফৰ পৰাই হওক, ৰাজহ চক্ৰৰ তৰফৰ পৰাই হওক, কোনো তদন্ত কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কথা হ'ল যে ষ্টাৰ চিমেণ্টে সোণাপুৰ গোটেই ৰাজহ চক্ৰ বিষয়াৰ পৰা ধৰি মণ্ডললৈকে ধৰি কানানগুৰিলৈকে ধৰি থানাৰ বিষয়ালৈকে ধৰি লাখ লাখ টকাত ষ্টাৰ চিমেণ্টে কিনি ৰাখিছে। এই মাটিখিনি এই পৰিয়ালটোক ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে। অনাগত সময়ত আমি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ৰ আমি কাষ চাপিম আৰু গোচৰ ৰুজু কৰিম আমি চক্ৰ বিষয়াৰ ওপৰত, মণ্ডলৰ ওপৰত, ষ্টাৰ চিমেণ্টৰ কৰ্তৃপক্ষৰ ওপৰত আৰু গোপাল শৰ্মাৰ ওপৰত আৰু মণ্ডলৰ ওপৰত আৰু ৰেভিনিউ এডিচিৰ ওপৰত। এইটো হ'ল ইয়াত এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আছে, ৰাজহ চক্ৰ বিষয়া আছে, তথাপিও এই ভূমি জালিয়াতিত তেওঁলোকে কিয় এইসকল বঞ্চিত মানুহ
মানুহৰ পক্ষ নল'লে, কাৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ তেওঁলোকে গোপাল শৰ্মাৰ পক্ষ ল'লে। 1995 চনত মৃত এগৰাকী মহিলাৰ চহী কেনেকৈ 2004 চনত গোপাল শৰ্মাই জাল কৰি সেই ভূমি ক্ৰয় কৰিলে, এই আটাইবোৰ বিষয় কিন্তু ৰাজচক্ৰ বিষয়াগৰাকীক তদন্তৰ আওতাত কেতিয়া অনা হ'ব বা চৰকাৰে এই বিষয়টো কি ধৰণে দৃষ্টিগোচৰ কৰিব, এই গোটেই বিষয় তদন্ত কৰি এইসকল যি বঞ্চিত মানুহ, প্ৰকৃত ভূমিৰ যি মালিক, তেওঁলোকক এই প্ৰাপ্য তেওঁলোকে পাবনে নাই, এয়া হৈছে আজিৰ তাৰিখৰ এটা লাখটকীয়া প্ৰশ্ন। প্ৰতিখন কাগজ, প্ৰতিখন ডকুমেণ্ট, খাজানা দিয়া এই ভুক্তভোগী পৰিয়ালটোৱে খাজানা দি থকা সেই কাগজ, তেওঁলোকৰ চহী জাল কিদৰে কৰা হৈছিলে, তেওঁলোকক কিদৰে বঞ্চিত কৰা হৈছিলে, এই আটাইবিলাক তথ্য আমি ফাদিল কৰি যাম এটা এটাকৈ কেৱল নিউজ নৰ্থ ইষ্ট টাইমত।